আপোনালোক সকলোকে সোণোৱাল ছাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক আজি মই এটি নতুন খেলৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰৰ ভিডিঅ' লৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে, কোন বছৰত ভাৰতে প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? ফাৰ্ষ্ট ৱৰ্ল্ড কাপ কোন চনত ভাৰতে জয় কৰিছিল? 1983 চনত। নেক্সট কুৱেশ্যনটো হৈছে, বেটছমেনক কোনো ৰান নকৰাকৈ আউট কৰাৰ শব্দ কি? অৰ্থাৎ এজন বেটছমেনে যেতিয়া জিৰ'ত আউট হয় সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা যায়? গল্ডেন ডাক বা সোণালী হাঁহ। নেক্সট আহিছে, ক্ৰিকেটত লিটল মাষ্টাৰ বুলি কাক জনা যায়? যিটো আমি সকলোৱে জানো, তেওঁ হৈছে আমাৰ ভাৰতৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক লিটল মাষ্টাৰ বুলি জনা যায়। নেক্সট প্ৰশ্নটো হৈছে, আফগানিস্তানে প্ৰথমখন টেষ্ট মেচ কোনখন দেশৰ বিৰুদ্ধে খেলিছিল? উত্তৰটো হৈছে ভাৰত। নেক্সট কুৱেশ্যনটো হৈছে, ওৱান ডে ইণ্টাৰনেশ্যনেল এদিনিয়াৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈজনৰ নাম কি? উত্তৰ হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যনটো হৈছে, টেষ্ট ক্ৰিকেটত কোনজন ক্ৰিকেটাৰে সৰ্বাধিক উইকেট দখল কৰিছে? তেওঁ হৈছে মুথিয়া মুৰলীধৰন আৰু শ্ৰীলংকাৰ। নেক্সট কুৱেশ্যন, টেষ্ট মেচত বলাৰ এজনে এটা ইনিংছত 5টা উইকেট লোৱাৰ তাক এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা যায়? সেইটো হৈছে 5 উইকেটৰ হল বা ইংৰাজীত 5 উইকেটছ হাউল বুলি কোৱা যায়। একেলগে 5টা উইকেট যদি লয়। নেক্সট আহিব আমাৰ এদিনীয়া খেলত 10,000 ৰান বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈজন হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যনটো হৈছে, কোনটো ক্ৰিকেট দলক বেগী গ্ৰীণছ বুলি জনা যায়? সেইটো হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াক আমি ফাষ্টেষ্ট গ্ৰীণছ বুলি জনা যায়। নেক্সট আহিছে আমাৰ, কোন বছৰত প্ৰথমবাৰৰ বাবে T20 আন্তঃৰাষ্ট্ৰীয় মেচখন অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে 2005 চনত T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ আৰম্ভ হৈছে 5 চনৰ পৰা। নেক্সট আহিছে আমাৰ, ওৱান ডে ইণ্টাৰনেশ্যনেল এদিনীয়া 100 উইকেট দখল কৰা সৰ্বাধিক দ্ৰুত বলাৰ কোন? তেওঁ হৈছে আফগানিস্তানৰ ৰছিদ খান। নেক্সট আছে আমাৰ, কোনজন ভাৰতীয় ক্ৰিকেটাৰক কেপ্টেইন কুল বুলি জনা যায়? কেপ্টেইন কুল, তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনী। নেক্সট আহিছে আমাৰ, টেষ্ট ক্ৰিকেটত এটা কেলেণ্ডাৰ বছৰত অৰ্থাৎ এটা বছৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ কাৰ হাতত আছে? তেওঁ হৈছে অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং। তেওঁ অষ্ট্ৰেলিয়াৰ কেপ্টেইন আছিলে এটা সময়ত। নেক্সট হৈছে, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দ্বৈত শতক তাৰমানে ডাবল চেঞ্চুৰী অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন? উত্তৰ হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট আহিছে আমাৰ, টেষ্ট আৰু এদিনীয়া দুইখন খেলতে 10,000 ৰান সংগ্ৰহ কৰা একমাত্ৰ ক্ৰিকেট খেলুৱৈজন হৈছে কোন? উত্তৰ হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যন হৈছে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোন বছৰত ডিচিজন ৰিভিউ ছিষ্টেম অৰ্থাৎ DRS বুলি যদি আমি চমুকৈ কওঁ প্ৰৱৰ্তন কৰা হৈছিলে? উত্তৰ হৈছে 2008 চন। আপোনালোকে সকলোৱে ৰিভিউ বিষয়ে জানে বা যিসকলে ক্ৰিকেট মেচ চায় তেওঁলোকে নিশ্চয় বুজি পায় যে ৰিভিউ ছিষ্টেমটো কি। গতিকে ৰিভিউ ছিষ্টেমটো 2008 চনৰ পৰা আৰম্ভ হৈছে। নেক্সট হৈছে, T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী কোন? তেওঁ হৈছে লচিথ মালিংগা। এইটো T20। নেক্সট হৈছে, কোনখন ক্ৰিকেট ষ্টেডিয়ামক ক্ৰিকেটৰ ঘৰ বুলি জনা যায়? সেইখন হৈছে ইংলেণ্ডৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড বা লৰ্ডছ ক্ৰিকেট ষ্টেডিয়াম। ক্ৰিকেট খেলপথাৰত ষ্টাম্পৰ মাজৰ দূৰত্ব কিমান? উত্তৰ হৈছে 22 গজ। নেক্সট হৈছে, কোনজন পশ্চিম ক্ৰিকেটাৰক ইউনিভাৰ্ছ বছ বুলি জনা যায়? আমি সকলোৱে জানো তেওঁ হৈছে ক্ৰিছ গেইল। ক্ৰিছ গেইলক ইউনিভাৰ্ছ বছ বুলি জনা যায়। তেওঁ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ হয়। নেক্সট আহিছে আমাৰ, টেষ্ট ক্ৰিকেটত বলাৰ এজনে দিনটোত সৰ্বাধিক কিমান অভাৰ বল কৰিব পাৰে? অৰ্থাৎ এখন টেষ্ট মেচত এজন বলাৰে দিনটোত 90 অভাৰহে বল কৰিব পাৰে, তাতকৈ বেছি বল কৰিব নোৱাৰে। ওৱান ডে ইণ্টাৰনেশ্যনেল এদিনীয়াত
সৰ্বাধিক দ্ৰুত শতকৰ অভিলেখ কোনে ৰাখিছে অৰ্থাৎ কোনে সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰিছে তেওঁ হৈছে এবি ডিভিলিয়াৰ্ছ তেওঁ হৈছে দক্ষিণ আফ্ৰিকাৰ নেক্সট আহিছে আমাৰ টেষ্ট ক্ৰিকেটত ত্ৰিগুণ শতক অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন এণ্ডি চাদ্ধাম ইংলেণ্ডৰ নেক্সট আহিছে আমাৰ ভাৰত পাকিস্তান টেষ্ট শৃংখলাৰ বিজয়ীক প্ৰদান কৰা ট্ৰফিৰ নাম কি অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজৰ যি টেষ্ট খেল হয় সেই ট্ৰফিটোৰ নাম কি এইটো হৈছে বন্ধুত্ব কাপ বা সীমান্ত গাভাস্কাৰ ট্ৰফি আমি ইংৰাজীত কি বুলি কওঁ ফ্ৰেণ্ডশ্বিপ কাপ বা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি বুলি জনা যায় নেক্সট কুৱেশ্যনটো হৈছে টেষ্ট ক্ৰিকেটত এতিয়ালৈকে আগশাৰীৰ উইকেট দখলকাৰী কোন অৰ্থাৎ 2022 চনলৈকে আগশাৰীৰ যি উইকেট দখল কৰা বলাৰজন হৈছে জেমছ এণ্ডাৰছন তেওঁ হৈছে ইংলেণ্ডৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই আছে আৰু যদি আমি ভিডিঅ'টো চাই কিবা প্ৰকাৰ হ'লে আপোনালোকে ভাল পাইছে বা আপোনালোকক কিবা প্ৰকাৰ হ'লেও সহায় কৰিছে বুলি অনুভৱ কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বলক আমি পুনৰ ভিডিঅ'লৈ আগবাঢ়োঁ নেক্সট কুৱেশ্যনটো হৈছে ক্ৰিকেটত হেট্ৰিক শব্দটোৱে কি বুজায় আমি সকলো শুনি আছোঁ হেট্ৰিক বা আমি শুনিছোঁ হেট্ৰিক শব্দটোৰ অৰ্থটো হৈছে যেতিয়া এজন বলাৰে একেৰাহে 3টা ডেলিভাৰীত 3টা উইকেট লয় অৰ্থাৎ 3টা বলত একেৰাহে 3টা উইকেট ল'ব লাগিব তাকে আমি হেট্ৰিক বুলি বুজোঁ কোনজন ভাৰতীয় ক্ৰিকেটাৰক নাজাফগড় নবাব বুলি কোৱা যায় নাজাফগড়ৰ নবাব হৈছে বীৰেন্দ্ৰ সেহৱাগক নাজাফগড়ৰ নবাব বুলি জনা যায় নেক্সট কুৱেশ্যন ক্ৰিকেটাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শাসকীয় সংস্থাটোৰ নাম কি অৰ্থাৎ ক্ৰিকেট খেল টেষ্ট মেচেই হওক বা ওৱান ডে হওক বা T20 হওক এই গোটেই খেলবিলাক কোনে নিয়ন্ত্ৰণ কৰে সেইটো হৈছে ICC অসমীয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ বুলি জনা যায় নেক্সট আহিছে T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী কোন অৰ্থাৎ হাইষ্ট কোনে ৰান সংগ্ৰহ কৰিছে মাৰ্টিন গুপ্টিল নিউজিলেণ্ডৰ নেক্সট আহিছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL কোন বছৰত আৰম্ভ হৈছিল আমি সকলোৱে চাওঁ IPL 2008 চনৰ পৰা IPL আৰম্ভ হৈছে নেক্সট আহিছে ওৱান ডে ইণ্টাৰনেশ্যনেলত সৰ্বাধিক দ্ৰুত শতকৰ অভিলেখ কোনে ৰাখিছে ওৱান ডে ইণ্টাৰনেশ্যনেল ফাষ্টেষ্ট চেঞ্চুৰী কোনে ৰাখিছে তেওঁ হৈছে এবি ডিভিলিয়াৰ্ছ দক্ষিণ আফ্ৰিকা নেক্সট কুৱেশ্যন আছে এদিনীয়া খেলত এবাৰতকৈ অধিক দ্বৈত শতক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ কোন তেওঁ হৈছে ৰোহিত শৰ্মা অৰ্থাৎ ৰোহিত শৰ্মাই এবাৰ নহয় দুবাৰ তেওঁ একেৰাহে ডাবল চেঞ্চুৰী কৰিছে তেওঁ হৈছে ৰোহিত শৰ্মা ভাৰতৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক ব্যক্তিগত স্ক'ৰ অভিলেখ কোনজন ক্ৰিকেটাৰ হাতত আছে সৰ্বাধিক ইণ্ডিভিজুৱেল স্ক'ৰ ব্যক্তিগত স্ক'ৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁ হৈছে ৰোহিত শৰ্মা 264 ৰান নেক্সট আহিছে কোনখন দেশত প্ৰথমবাৰৰ বাবে দিন ৰাতি টেষ্ট মেচখন অনুষ্ঠিত হৈছিল ফাৰ্ষ্ট টাইম ডে এণ্ড নাইট টেষ্ট মেচ কোনখন দেশত হৈছিলে অষ্ট্ৰেলিয়া নেক্সট কুৱেশ্যন T20 ক্ৰিকেটত 10,000 ৰান সংগ্ৰহ কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন ফাৰ্ষ্ট T20 ক্ৰিকেটত 10,000 ৰান কোনে সংগ্ৰহ কৰিছিলে তেওঁ হৈছে ক্ৰিছ গেইল ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ কোনজন ক্ৰিকেটাৰ বিখ্যাত হেলিকপ্টাৰ শ্বটৰ বাবে পৰিচিত তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনী মহেন্দ্ৰ সিঙৰ শ্বটটো সাধাৰণতে আমি কি বুলি জানো হেলিকপ্টাৰ শ্বট অৰ্থাৎ তেওঁ যেতিয়া ছিক্সাৰ কোবায় নেক্সট আহিছিলে T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বাধিক দ্ৰুততম 50ৰ অভিলেখ কাৰ হাতত আছে অৰ্থাৎ T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত ফাষ্টেষ্ট হাফ চেঞ্চুৰী কাৰ হাতত আছে তেওঁ হৈছে যুৱৰাজ সিং তেওঁ 12টা বলত তেওঁ হাফ চেঞ্চুৰী কৰা অভিলেখ আছে নেক্সট আহিছে টেষ্ট ক্ৰিকেটত 100 উইকেট দখল কৰা সৰ্বাধিক বেগী বলাৰ কোন ফাষ্টেষ্ট বলাৰ 100 উইকেট দখল কৰিছে টেষ্ট ক্ৰিকেটত তেওঁ হৈছে জৰ্জ লোহমান ইংলেণ্ডৰ নেক্সট কুৱেশ্যন T20 ক্ৰিকেটত বলাৰ এজনে মেচত সৰ্বাধিক কিমান অভাৰ বল কৰিব পাৰে অৰ্থাৎ 20 অভাৰ যিখন খেল যাক আমি T20 ক্ৰিকেট মেচ বুলি কওঁ এই T20 খেলত এজন বলাৰে হাইষ্ট কিমান অভাৰ কৰিব পাৰে তেওঁ হেতু হৈছে 4 অভাৰতকৈ বেছি কৰিব নোৱাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ যাক আমি IPL বুলি কওঁ একক সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ কাৰ হাতত আছে
অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ হাইয়েষ্ট ৰান কোনে কৰাৰ ৰেকৰ্ড গঢ়িছে তেওঁ হৈছে ডেভিড ৱাৰ্নাৰ আৰু তেওঁ কাৰ হৈ খেলিছিলে ছানৰাইজাৰ্ছ হায়দৰাবাদ 2016 চনত তেওঁ হাইয়েষ্ট ৰান কৰাৰ ৰেকৰ্ড আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গতিকে ইমানতে ভিডিঅ'টো শেষ হৈছে আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ